তো কি খবৰ তোমালোকৰ আজি জাগে তোমালোকে ভাবি আছা যে ৰাজা আজি কিয় ইমান শান্তিমতে ৰোষ্টিং কৰিব আহিছে কাৰণ গাইজ মই আজি শান্তিমতে বকবে আছো বহুত দিন হল রোস্টিং ভিডিও দিবা পারা না কারণ বিয়া বিয়া বলি কই ঘুরি আসছিলো আর বিয়াত আপি চাই ফুলছিলো রিসেন্টলি বিয়া খানাত গেলো আর আপি এটা চালো বহুত ভাল লাগিল কিন্তু সিটো পিছতে গম পালো সিটো যে তিৰি বুলি আজিকালি ছোৱালী ধৰিবকে নোৱাৰি ছোৱালী নে বুৱাৰী একো ক'ব নোৱাৰি 2022 জানুৱাৰী মাহ শেষ আৰু আমি আহি পৰিছো এতিয়া ফেব্ৰুৱাৰী মাহত আৰু এই মাহটোক আৰু আনটা নাম দিয়া হৈছে ভ্যালেন্টাইনস মান্থ যিটো মাহ মই যোৱা বছৰ পালন কৰিছিলো আলদে বালদে হাদে মুদে পিছত আকৌ মোৰ মাইনে 2000 খাই দে তো তোমালোকে এটা নিজৰ বেলেগ গ্ৰুপ দেখাবা মিংগেলৰ কাৰণে মজাহি মজা আৰু সিঙ্গেলৰ কাৰণে সজাহি সজা মই নকওঁ ততে পালন কৰা বা নকৰা কিন্তু যিটো বস্তু একদিনত শেষ কৰি থৈ দিয়া পাৰি হিটো কিবা 7 দিনত ডিভাইড কৰি থৈ দিছি আৰু এই সপ্তাহটোৰ নাম থৈ দিছি ভ্যালেন্টাইনস উইক আহা শুনছাও আমি কি হিটো বালৰ উইক ও জান আজি রোজ ডে নো হ্যাপি রোজ ডে তাই ভালো রাপি কি বাত তো দিছো না ওজন শুনা না যেহেতু তুমি মোক ফুল বনাবাই সেইকাৰণে তোমাক ফুলৰ কলি দিছো তেতিয়া তুমি মোক বুগা বনাবা ভ্যালেন্টাইন চুক্তিৰ প্ৰথম দিনটো হৈছে রোজ ডে মানে ফুল দিবা লাগবো এটা আপাই এটা আপিক ফুল দিব আপি এটা আপা তাক মই আজিলৈকে দেখা নাই এই দিব আৰু বাবা এই রোজ ডে দিনা কেৱল রোজ মানে গোলাপ ফুল দিবা লাগবো তাতে যদি তই জবা ফুল দিবা যা তেতিয়া নচলিব আৰু রোজ দিয়াৰ পিছত তো সবে গমে পায় প্ৰপ'জ তো করবই কিন্তু নহয় এইটো হৈছে তো ভ্যালেন্টাইন উইকস সব বস্তুৰ ডিভাইড কৰি থৈ দিয়া আছে সেই কাৰণে রোজ তো 24 ঘণ্টা তই এনেকৈ ধৰি থাক ওজন যেহেতু আজি প্রপোজ ডে উইশ ইউ হ্যাপি প্রপোজ ডে মই তোমাৰ মতা তুমি মোৰ মাইকি আমাৰ চলি পলিৰ মই বাপেক তুমি মায়েক তুমি মোৰ হবানে তিৰি ইতিয়া আইব প্রপোজ ডে মানে ভাল পোৱাৰ কথা কোৱা এটা আপাই এটা আপিক প্রপোজ করব আপি এটা আপা তাক মই আজিলৈকে দেখা নাই এই কিবা এটা করব আৰু যদি আপাতই আপিতক প্রপোজ কৰে কৰতে যদি আপিতই ইয়েস ইয়েস মাৰি দে তেতিয়া হিয়তৰ ৰেল চলিল আৰু যদি আপাতই আপিতক প্রপোজ কৰোতে যদি আপিতই যদি কয় আই নিড এ টাইম তেতিয়া হিয়তৰ ৰেল শেষ আপাতই ৰিভাৰ্স গিয়াৰ মাৰব আৰু বেলেগ আপি চাব যেহেতু আজি চকলেট ডে উইশ ইউ হ্যাপি চকলেট ডে মাই অনলি ওয়ান লেগ পিস হ্যাপি চকলেট ডে হয় জান অথেনার আমি চকলেট দিয়া কারণ এটাই এক টুকাত দুটা চকলেট পায় আৰু এটা মই খাই থৈ দিছো আৰু এটা তোমাৰ কাৰণে লৈ আহিছো আৰু ললিপপটো দিয়াৰ কাৰণ এটাই যিমানে তুমি বেছি ইয়াক সুহিবা সিমানে মোৰ প্ৰতি যিখিনি মৰম আছে আৰু সেইখিনি বাঢ়ি যাব সো তুমি এনেকৈ সুহিবা এতিয়া আইব চকলেট ডে এটা আপা এটা আপিক ঠিক চাই দিব কি বলা তুমি क्या কিবা বেলেগ কোৱা কথা ওলাইছে চকলেট দিয়াৰ কথা কৈছো ये बढ़िया था गुरु আপাতই আপিতক চকলেট দিব আৰু আপিতই নিজৰ সোশ্যাল মিডিয়াত মাই বেবি গিভ মি এ চকলেট তোক বেবি দিছি বেবাই দিছি তিৰিয়ে দিছি মতাইনে দিছি তই চকলেটটো দিছি তই খাই থৈ দি কিন্তু নাই ইহঁত অলপ বেলেগ ইহঁতে সোশ্যাল মিডিয়াত দিয়াত স্বভাৱটো নাযায় একবাৰ তহঁতে আমাৰ সিঙ্গেল নিচিনা মাজতো আহি কেনে চাবি আমাৰ কেনেকুৱা লাগে ওজন যেহেতু আজি টেডি ডে তো উইশ ইউ হ্যাপি টেডি ডে মাই অনলি ওয়ান তিৰি নহয় মই তোক বিস্কুটৰ ডাঙৰ চেট আনি দিওঁ আৰু তাতে সোমাই কেনে নিজকে কবি মই এতিয়া ফাইলো
এতিয়া আহিব টেডি ডে মানে পুতলা দিবা লাগব এটা আপা এটা আপিক পুতলা দিব এই সৰু নাওমনি 4 ইঞ্চি 5 ইঞ্চি দিলি নহব হিয়তক লাগব বম ডাঙৰ 20-30 ফুট মানৰ আৰু সেই পুতলাটোৰ যাতে বম ডাঙৰ মানতকৈ ডাঙৰ হয় আৰু সি নিজকে যেতে সেই পুতলাটোৰ মাহত থাকে আৰু নিজকে কয় মই এটা ভালু মই এটা পাণ্ডা আৰু হিয়তক তো স্বভাৱ না যায় সোশ্যাল মিডিয়াত আৰু সোশ্যাল মিডিয়াত ফটো মাৰি দিব মাই বেবি গিভ মি এ টেডি ও জান যেহেতু আজি প্ৰমিস ডে সো আজি তোমাক প্ৰমিস কৰিছো জান মই সদায় তোমাৰ লগত থাকিম আৰু তুমি যদি বুলেট আৰু অইলত চাকৰি কৰা লৰা পোৱা তেতিয়া মই চেনিৰাম হৈ চেনি খাই থাকিম Jan, মই তোমাৰ লগতে থাকিম আৰু সদায় তোমাৰ জীৱন সংগী হৈ থাকিম তোমাক কোনো দিনে মই এৰি নাযাওঁ কাজিয়া কৰিম মাৰামাৰি হ'ব বহুত কিবাকিবি হ'ব কিন্তু মই তোমাক এৰি নাযাওঁ এনকে ক'লে সাৱধান হৈ থাকিবি গানটো যি তোৰ মাৰা যায় আছে এতিয়া আহিব প্ৰমিস ডে মানে শপত গ্ৰহণ কৰা এটা আপা এটা আপিক প্ৰমিস কৰিব যে মই তোমাৰ লগত থাকিম তোমাক কোনো দিনে এৰি থৈ নাযাওঁ আৰু প্ৰমিস ডে দিনে যেগিটা প্ৰমিস কৰি থৈ যায় সাৱধান বাবা মাইনাত সেইগিটা আকৌ পিছত গান মাৰি থৈ যায় I got broads in Atlanta, just to lean the family, credit cards in the sky. ও জান যেহেতু আজি হক ডে সো হ্যাপি হক ডে এই নিউলি তোক হাত দিব যাব দিয়া নাই হাত দিবে দিছো মানে খামটা মাথত प्यारी समझ गई এতিয়া আইব হক ডে মানে খামটা মাৰা মাৰি ধৰা দিন আপাতয় আপিতক আপিতয় আপাতক খামটা মাৰি ধৰব আৰু যদি কিবা বেলেগ ফিলিংছ হয় তেতিয়া বেজে পিন্ধিব বুজা কিটা বুজি পাইছে আৰু যে কিটা বুজি পা নাই তহতে সৰু আছা বাবা মাইনাহত নালগে বুজি পাবা ও জান যেহেতু আজি কিস ডে সো হ্যাপি কিস ডে তুমি মোক কিস দিয়া মই তোমাক কিস দিম তুমি মোক কিস দিয়া মই তোমাক কিস দিম বালো জিয়া ব্রাশ মারিয়া নলতৰ মুখতে বমি কৰি দিম ইতিয়া আইব কিস ডে মানে সুমা খাওয়া খাই দিন মই কৈছিলি নে যিটো কাম একদিনত কৰিবা পাৰি সিটো 7 দিনত ডিভাইড কৰি থৈ দিছি হে আজি আপাতয় আপিতক লগ কৰাৰ কাৰণ এটাই জাস্ট ফৰ কিস আপাতয় আপিতক আপিতয় আপাতক কিস কৰাৰ কাৰণে লগ কৰিব আৰু ইহঁতক তো শেয়াৰ কৰা স্বভাৱ না যায় ষ্টৰি বা ষ্টেটাস হক ইহঁতে কি লিখব মাই বেবি গিভ মি কিস সাবি আকৌ কালি নেলখিবি মাই বেবি গিভ মি এ বেবি समझ रहे हो आप ও জান যেহেতু আজি ভ্যালেন্টাইন্স ডে সো হ্যাপি ভ্যালেন্টাইন্স ডে হ্যাপি ভ্যালেন্টাইন্স ডে জান এতিয়া আমি আহি পৰিছো ভ্যালেন্টাইন্স ডে এটা যে কথা থাকে ফলটোৰ টেষ্ট আজি পাব মানে আজি এখানো পাৰ্ক খালি নাপা শিলৰ ফাকে ফাকে জংগলৰ তলে তলে ঠিকেৰ মাজে মাজে সব জায়গাতে মানুহ ভৰ্তি পাবা আৰু লেজেণ্ডৰ তো কথা কবাই নালগে সিহঁতে এডভান্স বুকিং কৰি থৈ দিছি আৰু আপাতয় বা আপিতয় আজি ষ্টেটাস বা ষ্টৰি দিব যে উই আৰ এনজয়িং আৱাৰ ডে মই এটা কথা বুজি নাপাও তহতে যি ষ্টেটাস দিছা বা ষ্টৰি দিছা মই আকৌ বেয়া পা নাই কিন্তু হলিও একবাৰ হলিও তহতে ভাবি চাবা লাগে সিঙ্গেলৰ কথা যে কেমানে হে আপাতৰ বা আপিতৰ কেমানে সাগে ফটো চাই কেনে বিছনাৰ তলত কান্দি আছে কেমানে সাগে বিছনাৰ কম্বলৰ ভিতৰত খুমে কেনে কান্দি আছে আৰু কেমানে সাগে হাগি কেনে ফটোখন চাই কেনে নিজৰ কামটো কৰি আছে হলিও তহতে একবাৰ হলিও তহতে কথাৰ ভাবি চাবা লাগে সো এনেকে শেষ হৈ যাব ভ্যালেন্টাইন্স উইক টু 14 ফেব্ৰুৱাৰীৰ দিনা মই নাজানাও তহতে যি কৰা কৰি থাকবি কিন্তু মোৰ হিচাপত সেইদিনাখন কেৱল ব্ল্যাক ডে হয় আৰু 2019 14 ফেব্ৰুৱাৰী আমাৰ পুলৱামা এটা গৈছিল আৰু সেইদিনাখন আমাৰ ইণ্ডিয়াৰ 40 জন শহীদ হৈছিল সো সেইদিনাখন মই কেৱল মোমবাতি জ্বলাই চিৰ শান্তিৰ আত্মা যাতে চিৰ শান্তি পায় তাৰে কামনা কৰিম
হোপ তোমালোকৰ এইটো ভিডিও ভাল লাগিছে আৰু এইটো ভিডিও কেৱল এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে সো কোনো ধৰণৰ কাকো নাম লোৱা নাই আৰু কাকো ব্লেম দিব চেষ্টা কৰা হোৱা নাই সো তোমালোকে সিৰিয়াসলি নলাবা আৰু জাস্ট ধেমালি ৰূপত চাচা আৰু ধেমালি ৰূপত যাবা আৰু গাইস প্ৰেম কেতিয়াও বেয়া নহয় কিন্তু সমাজৰ কিছুমান মানুহে ইয়াক হাৱজ বুলি ভাবি লয় সেই কাৰণে বহুত মানুহে কয় যে প্ৰেম হেনু বেয়া সো প্ৰেমৰ কোনো ধৰণৰ দিন বাৰ সময় নাথাকে সো প্ৰেম যেতিয়া হৈ যাব পাৰে যেতিয়া আমি 2016 বেটছত আছিলো ফাৰ্স্ট ইয়াৰ তো তেতিয়া মানে এটা এনেকুৱা কাপল আছিল যাৰ মানে বৰ্তমান সিহঁতৰ ৰিলেশনশিপ নাই কিন্তু হলেও সিহঁতৰ মানে যেটো এটা আন্তৰ প্ৰতি ৰেসপেক্ট আছে যে দেখা পালি মাত দিব বা কিবা হেৰি কৰিব হেনুকা হ'ব লাগে কিন্তু এইটো প্ৰেম নহয় যে ফোন কৰিছা গাৰ্লফ্ৰেন্ড বা বয়ফ্ৰেন্ডক বা মই বিজি আছো পিছত ফোন কৰিছো বা নককেনো যদি পটককে কাটি দিয়া এ তোৰ লগত ব্ৰেকআপ সেইটো প্ৰেম নহয় প্ৰেমৰ কোন ধৰণৰ সময় নাথাকে বা প্ৰেমৰ কোন ধৰণৰ ডেট অফ বাৰ্থ নাথাকে কিন্তু সমাজৰ কিছুমান মানুহ ইয়াক খবজ বুলি ভাবি লয় তো যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা এন্ড ভিডিওটো শেয়াৰ কৰিবা আৰু যদি তোমালোকে এইটো ভিডিও ফেসবুক পেজত চাইছা তেতিয়াহলে পেজটো ফলো কৰিবা আৰু যদি তোমালোকে এইটো ভিডিও ইউটিউবত চাইছা তেতিয়াহলে যেটো ৰঙা বটন আছে সাবস্ক্ৰাইবৰ হিটো কলা কৰি দিবি মই নাজানাও ততে ক্লিক কৰি দিব লাগে তো আজিলৈ ইমানে